আপোনাৰ দুখবোৰ আপুনি এনেকুৱা ইমান দুখতো আপোনাৰ জীৱনটো ইমান সুখে আপুনি কটাই আছে হা আমি জানিব বিচাৰিছোঁ আপোনাৰ কি দুখত আপুনি এনেকৈ থাকিবলগীয়া হৈছে আপুনি কওকচোন আমাৰ সবিশেষ চাওকচোন বাৰু ইমান দুখ এয়া গিলাচ লৈ হাতত মই মিছা কথা ক'বলৈ নিবিচাৰোঁ আপোনালোকৰ আগত যিহেতু সমূহ ৰাইজ আছে এতিয়া আমাৰ লগত হা হয় ইমান দুখ মোৰ ইমান দুখ মই আপোনালোকক মানে প্ৰকাশ কৰিব নোৱাৰোঁ মানে মই ইমান দুখ বুজিছে চাওকচোন ঘৰখনৰ পৰা লোকৰ এখন ঘৰৰ পৰা আনিলোঁ দেই ভাবি চাব হয় আনি মেলি খুৱাই বোৱাই হা ইমান ৰাখিছোঁ ইমান কৈছোঁ কি কৰা নাই মই ঘৰত কি দিয়া নাই মই হা তেওঁ যে অকণমান খাই গ'লে যে মোক কিয় তেনেকৈ কয় বাৰু কিয় তেনেকৈ কয় এইবোৰ কি ভাল লাগে নেকি বাৰু কওকচোন ৰাইজ আপুনি এতিয়াতো কি খাই আছে এইটো যে আপুনি দেখুৱাইছিলে কিবা এটা খাই আছে কি বস্তু হয় এইটো আমাৰ লোকেল পানী হয় হয় তাৰপিছত এইটো আমাৰ গাহৰি মাংস লগত এয়া আছে চাওক এয়া মোৰ এইটোৱে দুখ চাওকচোন বাৰু আমি কি কৰা নাই হা ঘৰত কি যোগাৰ দিয়া নাই তেওঁ যে অকণমান খাই গ'লে তেনেকৈ ক'ব নালাগে দিয়কচোন বাৰু হয় নহয় বাৰু হয় হা মাইকী হ'ল বুলি তেনেকৈ ক'ব লাগে নি বাৰু আপুনি অকল এইটো খালেহে আপোনাক গালি পায় ন এইটো খালেহে গালি পায় আৰু ইভাগে গালি পাৰিবলৈ অপশ্যনেই নাপায় যে এইটো হয় নি এ বাবা আপুনি সেইটো খায় নেকি আজিকালি এতিয়া চব এইবোৰ যে আপুনি খাইছে চব টেনশ্যনতে খাই আছে ন টেনশ্যনত যায় এতিয়া তাই কথাটো কৈছোঁ মই শুনক বুজি পোৱাই পাব নোপোৱাই নাপায় দেই হয় এতিয়া মোক এতিয়া চাওক আজিকালি আপোনালোকে নিউজসমূহত চব দেখিবলৈ পায়ে আছে মোৰতো নিউজ চেনেল নহয় দেই নাই বেলেগ নিউজত কি আপোনালোকে দেখিবলৈ পোৱা নাই নেকি পায়ে আছে কিন্তু এতিয়া ওলাই তাত আমি বহুত চাইছোঁ নিজেও মানুহটো খাই গৈ মানুহজনীক এনেকৈ কৰেগৈ সেইটো কৰেগৈ হা কিন্তু আমি নকৰোঁ নহয় আমাকহে কৰে গম পাইছেনে সেইটো কাৰণে মই কৈছোঁ শুনক এইটো খাওঁ মোৰ বেজাৰ কাৰণে এইটো খাওঁ মই বেজাৰ কাৰণে আৰু এইটো যে খাওঁ এইটো যে আপুনি মোক প্ৰশ্ন কৰিলে সেইটো কাৰণে মই এইটো প্ৰশ্ন এতিয়া আপোনাক মই উত্তৰ দিম ভাবি চাব দেই এবাৰ এইটো খাই যাওঁ এটি নিচা হৈ যোৱাৰ লগে লগে তেওঁ কিবা কিবি কৈ দিলে ময়ো কিবা কিবি কৈ দিয়াৰ লগে লগে সেইখন বাজিব নাবাজে কিন্তু বহুত চিন্তা কৰি বাবা প্ৰসাদত এইকণ অকণমান মাৰি যাওঁ কাৰণ কেলৈ আপুনি এইটো খাই দেখুৱাওকচোন কেনেকৈ খায় এইটো বাৰু সেইটো দেখাম বাৰু কথাটো কৈ ল'বলৈ দিয়ক সেইটো কাৰণে এইটো খায়ো এইটো 2 চাট খাই যাওঁ যে তেওঁ ক'লে মানে কথাখিনি ক'লে মানে মই ধৰি লওক এখন কাৰণে শুনিলোঁ এখন কাৰণে উলিয়ালোঁ সেইবোৰ মানে তেতিয়া কথাটোত একো বিশৃংখলা নহয়গৈ মানে আৰু যদি কেনেবাকৈ যদি এইটো যদি মই খাই গৈ যদি ঘৰত গৈ যদি মোক এনেকৈ যদি কয় তেতিয়া মই কি কৰোঁ জানে কি কয় নাজানে তেতিয়া বয় এনেকুৱা এটা দিবলৈ যাওঁ কিন্তু দিব নোৱাৰোঁ মাজতে ছোৱালীজনী ঘপককৈ আহি দিয়েহি বুজিছে নাই কথাটো বুজিছে নাই মোৰ এনেকুৱা এটা দিবলৈ মন যায় কিন্তু দিব নোৱাৰোঁ ঘপককৈ আহি মাজতে দিয়েহি সোমাই সেইটো কাৰণে তই যি কবি আৰু মই সেইটো কাৰণে তোৰ কাৰণে কাম নিদি মই এইটো কৰি লাহেকৈ ভাতটো সজাই থৈ খাওঁ কিন্তু আমাৰ আকৌ বহুত এটা কথা ক'লোঁ আৰু মোৰ ঘৰত এনেই মোৰ দুখৰ কথাটো গালি পোৱা কথাটো কৈছোঁ কিন্তু আমাৰ বহুত মানে সুখ আমাৰ মানে বহুত মৰম চেনেহ আছে মই আপোনালোকৰ আগত কৈ দিছোঁ কিন্তু মই মোৰ দুখৰ কথাখিনিহে আপোনাক মোক যে সুধিলে লগৰ হিচাপত কেলৈ দুখ কৰিছে সেইকাৰণে দুখৰ কথাটো মই আপোনাক প্ৰকাশ কৰি দিলোঁ দেই থেংক ইউ